মৰা হেল গছমূৰতো উঠিব নাই ঘুমি থাকতো সেইকাৰণে শকত হৈ গৈছে দিনক দিনে চলি জন্ম পালা এইটো বাপৰে বাপ তিনখান বিছনা লাগে পুৱা 5টা বজাত উঠিব লাগে ইয়াৰ কাৰণে এতিয়া উঠিব নাই দিনক দিনে শকত হৈ গৈছে সি আৰু বিয়া পাতে তো তাত কোনে দিবনো এই 10টা বজাত উঠি তই তো তাত আৰু আপি দিব না কি লাগে তো কি হনা এই গাউৰি এই 10টা বজাত উঠি কি হনা কৈছো তই পুৰা ৰাত আগে বৰফ তই কি জানা কি এটা বাৰ হ'ল এই 10টা বজাত উঠি আৰু তই বিয়া পাতা তো কি যেতিয়া কথা ভয়াব কি কয় এতিয়া আৰু পিছৰ যাম নেকি কি এতিয়া পিছৰ যাব নতুন বাপনা বয়া এতিয়া পিছৰ যাব মোক গাত ধুইছো মে গাটো ধুই দি যা তোৰ পিছৰ যাম যাই তো কথা মাথা মাইকি লাগা আছে আমার চলি আছো তো দিব যাই বিহু ভাই ও বাপি ও কথা তাতে ওপৰত কবি গম পাই না নাপা আজি তাড়াতাড়ি যাব লাগে গাউৰি ও যিও কৈছো সেই কৰবি তাতে যাই কিনে কিন্তু আলটু ফালটু নবেপি গম পাইছে না নাই তাড়াতাড়ি যাই থাক ঘৰত কোনোবা আছে নেকি আকৌ ককা কাকা দাদা মামা ভাই বাই জুনি আছে অলে হকচোন আমাৰ ইয়াক লাগে ছোৱালী চাব আহিছো Oh no! Hey, Mie. Ami. কোন আমি চিনিয়ে পোৱা নাই ন আমি দাদা এহাতক লাগি কইনা চাবা আইছো পাৰুনে যাবা আহক ভিতৰত আহক ভাইটি বহা ভাইটি তুমি ইয়াতে বাবা তুমি মাতি পোৱা হয় দে বাপা তই তাতে বৰ ভাল হ'ব এখানে মস্ত নৰ্মেল কমজুৰি তোৰ গোটাই 142 কেজি আছে এখানে নৰে তুমি তাতে বহি কেনে কথা পাতা পিছে আপোনালোকে বা কে আহিল ক'ৰ পৰা বা আহিল নাম বাকী আৰু কেইটামান শুদ্ধ প্ৰশ্ন নাছিল নেকি এইমাখান ইচ্ছা অকলে গৈ দিব পাৰিম না কিবা ক'লে নেকি আপুনি নাই একো কোৱা নাই এনে আৰু আপুনি যে সুধিছে তাৰ প্ৰশ্ন উত্তৰটো মই কিনকেদিন ভাবিছো মানে আগৰ পৰা সুধিছে নে একেলগে আমি আহিছো গলি ভাঙাছ বাই আৰু আমি ছোৱালী চাব আহিছো আমাৰ এই শকতৰ কাৰণে আৰু মোৰ নাম হ'ল জালা এর নাম হ'ল শকত ঠিকে আছে বাৰু চাল্লা তুমি বেছি ভাঙা দেই তেহেঁতৰ কিবা বেমাৰ আছে নেকি নে ও আমাৰ শকতৰ বেমাৰ চেমাৰ আকৌ গিলা নাই আমাৰ য'তে তাত তুমি ধৰে তাতে একেলা হাৱাই ভেগলে পৰা দে তাৰতো নিয়ামে টেনশ্যন ল'ব নালাগে এইটো এটা পিলত দৰকাৰ ভাল হৈ যাব উঠি দিব লাগছি মগলা মিলিম নহয় এই আপুনি সেনাক দিয়ক চক তুলি দেৱা দে Bonk. এই শকত Oh no! তো বেলেগত আছা কি জীবনকে পুরি নাচবি কেনে মেলি কি জানা নাই এখনি আহে তোর এখনি বাকী পিছে ল'ৰাই কি কৰে আমার কি করে কি কম আমার ঘরের কাষতে স্টেশন খান না রেলর তাতে রেলের চাকাত দুই তাত পাম মাৰি দিয়ে আৰু ৰেল ফাঁচি গ'ল কেতিয়াবা ঠেলা এটা মাৰি দিয়ে আমাৰ শকত নাপাৰে সেইকাৰণে পিছে তোৰ মাহ কিমান মাহিলী তোৰ মাৰ কথা ক'ব গ'লে 40 কোটি 50 কোটি হানি পাই হানি আৰু আমাৰ Oh no!
এই ঘৰখন চলাকে হয় আৰু আমাৰ এখিনি পইচা আমাৰ দুয়োৰে শকত আৰু মোৰ এইখিনি আৰু পাওঁ বেটাক ক'বা পালো তাৰ লোভ লাগি গেলে ৰহ পিছে আপোনাৰ বা ল'ৰা পচন্দ হ'লে নহ'ল আমাৰ কিন্তু পইচাৰ অভাৱ নাই আপোনালোকক এই ঘৰ সোণৰ বানে দিম এখন দোকান বানে দিম তই ল'ৰাই বোলে ট্ৰেইনৰ চব পাম্মাৰা কৰি চাকৰি কৰি মাই ঘৰ মাহত 50 কোটি তাৰে মোক বোলে সোণাৰো দোকান বনাই দিব আপুনি যদি মোৰ ল'ৰাটোৰ তাৰ আপোনাৰ ছোৱালীটো বিয়া দিয়ে তেনেহ'লে আপোনাৰ এই ঘৰ সোণাৰ হ'ব আৰু দোকান বানে দিম সোণাৰ এতিয়া গাড়ীৰ শ্ব'ৰুম খুলি দিম আপোনাৰ টেনশ্যনে ল'ব নালাগে চব ঠিকে থাকে আছে মই ছোৱালী বিয়া দিম ঠিকে আছে না ঠিকে আছে বিয়া ক্লিয়াৰ বিয়া ক্লিয়াৰ ছোৱালীটোক চাব লাগছিল ছোৱালী চাবি আৰু মাতি দিওঁ ৰ'বা অ' মাজনী আহচোন এইটো আপোনাৰ তিৰিনে ছোৱালী এয়াই মোৰ মৰমৰ একমাত্ৰ ছোৱালী বাসন্তী পিছে ছোৱালী মোৰ পচন্দ হৈছে বুজিছো এইটো ছোৱালী নেকি মই যে ছোৱালী পাই গেলো মই ছোৱালী পাই গেলো আজি বিয়া কৰা কৰবি দে এতিয়া লাহে লাহে ভালকে বহি থাক তলত যে কি গ'ল মোক সোণাৰ দোকানখন কেনে দিবি বাপা 40 কোটি পাওঁ 40 টকা এটা লাৰিবে নাপাওঁ ভাঙে চিঙে বেচিলে কিবাকে হাতত পৰে পইচা তুমি টেনশ্যন ল'ব নালাগে আপোনাৰ তো সোণাৰ ঘৰ সোণাৰ দোকান সোনকালে আহিছে তুমি টেনশ্যন ল'ব নালাগে মই লেবাৰ পঠাই দিছোঁ তে আমি উঠো এতিয়া আমি কইনা লৈ যাওঁ আপুনি এইবিলাক কান্দা কান্দা নকৰিব আপোনাৰ ছোৱালী আপোনাৰ তাক আহি থাকিব আপোনাৰ ছোৱালী টেনশ্যন ল'ব নালাগে মাহৰ মূৰত আপোনাৰ তাক মই ডেট দিন কেইটাম টেনশ্যন ল'ব নালাগে আমাৰ শকতে আনি থাকিব নহয় হেলিকপ্টাৰত আহিব আমাৰ শকতে মাই হালত যদি কষ্ট পা মোৰ তাক আহিবি তই একমাত্ৰ মোৰ ছোৱালী তে বিয়ে আমি উঠোতে উঠতে বিয়ে যাওঁ দে গাহৰি নাচাইকে বিয়ে কৰাইছি তো আমাৰ তাৰ বেটাৰ ফুৰ্তি বিয়ে কৰাই বিয়ে উঠোতে যা বুকুৰ নাচিবি যে কান্দা কান্দি থাকিবি টেনশ্যন নকৰিবি ৰখছো মই যেতিয়া মৰি যাওঁ টকাৰ লগত থাকিলো মই যেতিয়া মৰি যাওঁ টকাৰ লগত থাকিবি মই কি কৈছ তই ৰখাইছো তোক তো গাইজ আপোনালোকে ভিডিঅ'টো চাই কেনে পেলাই কমেণ্ট বক্সত জনাব আৰু এনেকুৱা কষ্ট হৈছে ভিডিঅ'টো বনাওঁতে আপোনালোকে নিশ্চয় নাজানে যিবিলাকে ইউটিউবাৰ এই কমেডি ভিডিঅ' বনায় ফানি ভিডিঅ' বনায় ব্লগ বনায় ইউটিউবাৰ বিলাকে এনে কষ্টবোৰ বুজি পায় তো আপোনালোকে নিশ্চয় যাতে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে আৰু ভিডিঅ'টো এটা লাইক কৰি দিয়ক আৰু ফ্ৰেণ্ডৰ মাজত শ্বেয়াৰ কৰি দিয়ক যাতে আমি অলপ আগুৱাই যাব পাৰোঁ তো চেনেলটো বিদ্যা কৈছে ছাবস্ক্ৰাইব কৰি দিয়ক তো আজিলৈ বাই বাই